নমস্কাৰ জানো আহক চেনেলটোলৈ স্বাগতম। আজি আমি এই ভিডিঅ'টোত অক্সিজেন আৰু অক্সিজেনৰ লগত জড়িত কিছুমান জানিবলগীয়া কথা আলোচনা কৰিম। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অক্সিজেন হ'ল ৰং, সোৱাদ আৰু গন্ধবিহীন ৰাসায়নিক উপাদান। আমি সকলোৱে জানো যে অক্সিজেন আমাৰ বাবে তথা জীৱ-জন্তুৰ বাবে অত্যন্ত প্ৰয়োজনীয়। এই অক্সিজেন বায়ুমণ্ডলত উপস্থিত। বায়ুমণ্ডলত প্ৰায় 78% নাইট্ৰজেন, 21% অক্সিজেন আৰু 0.1% আন গেছবিলাক থাকে। এতিয়া আমি জানিম অক্সিজেনৰ ব্যৱহাৰসমূহ। অক্সিজেন সাধাৰণতে দুই ক্ষেত্ৰত ব্যৱহৃত হয়। প্ৰথমটো হৈছে ঔদ্যোগিক ক্ষেত্ৰত আৰু দ্বিতীয়টো হৈছে চিকিৎসা ক্ষেত্ৰত। ঔদ্যোগিক ক্ষেত্ৰত এই অক্সিজেন ধাতু কাটিবলৈ, পৰীক্ষাগাৰত পৰীক্ষা কৰিবলৈ আৰু ৰাসায়নিক প্ৰতিক্ৰিয়া আদিৰ কাৰণেও ব্যৱহাৰ কৰা হয়। পাৰ্থক্য এইখিনিয়ে যে ঔদ্যোগিক অক্সিজেনৰ শুদ্ধতাৰ পৰিমাণ মানৱ ব্যৱহাৰৰ বাবে উপযুক্ত নহয়। এই অক্সিজেন দূষিত হোৱাৰ বাবে মানুহৰ অসুখ কৰিব পাৰে। চিকিৎসা ক্ষেত্ৰত এই অক্সিজেন হৃদৰোগত আক্ৰান্ত, গভীৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত আৰু উশাহ-নিশাহ লোৱাত অসুবিধা পোৱা লোকসকলৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। এই কৰোনা মহামাৰীৰ সংক্ৰমণ অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে আৰু লগতে মেডিকেল অক্সিজেনৰ চাহিদাও বৃদ্ধি পাইছে। কিন্তু আচলতে এই মেডিকেল অক্সিজেন কি হয় আৰু ইয়াৰ কেনেকৈ প্ৰস্তুত হয় জানিবৰ বাবে ভিডিঅ'টি শেষলৈ চাই থাকিব। আমি যি বায়ুৰ পৰা উশাহ লওঁ সেই বায়ুত কেইবাটাও গেছ যেনে অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰজেন আদিৰ মিশ্ৰণ থাকে। মেডিকেল অক্সিজেন শব্দৰ অৰ্থ হৈছে য'ত উচ্চ শুদ্ধতাৰ অক্সিজেন থাকে, যিটোৰ ব্যৱহাৰ চিকিৎসা সেৱাৰ কাৰণে কৰা হয় আৰু মানুহৰ শৰীৰৰ ব্যৱহাৰৰ বাবে ইয়াক বিকশিত কৰা হয়। এই দুই ক্ষেত্ৰত ব্যৱহৃত অক্সিজেনৰ কিছুমান পাৰ্থক্য থকা দেখা যায়। ইয়াৰ ডাঙৰ পাৰ্থক্য হ'ল যে চিকিৎসা ক্ষেত্ৰত ব্যৱহৃত অক্সিজেনৰ বিশুদ্ধতা বেছি, য'ত 98% অক্সিজেন থাকে, কিন্তু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহৃত অক্সিজেনৰ বিশুদ্ধতা ইয়াৰ তুলনাত কম হয়। সেয়ে প্ৰশ্ন হয় যে কেনেকৈনো এই বিশুদ্ধ অক্সিজেন পাব পাৰি বা প্ৰস্তুত কৰা হয়। অতি সহজ ভাষাত ক'ব গ'লে বিশুদ্ধ অক্সিজেন প্ৰস্তুতৰ বাবে প্ৰথমতে অক্সিজেন প্লেণ্টবোৰত বায়ুমণ্ডলৰ পৰা বায়ু সংগ্ৰহ কৰা হয় আৰু এই সংগ্ৰহ কৰা বায়ুখিনিত পিউৰিফিকেশ্যন আৰু ছেপাৰেশ্যন পদ্ধতি প্ৰয়োগ কৰা হয়। ASU অৰ্থাৎ এয়াৰ ছেপাৰেশ্যন ইউনিট। এই এয়াৰ ছেপাৰেশ্যন ইউনিটৰ ভিতৰত বায়ুৰ আনবিলাক উপাদান যেনে নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন আৰু নিয়ন আদি পৃথক কৰা হয় আৰু এইবিলাকৰ পৰা পৃথক হৈ ৰোৱা বিশুদ্ধ অক্সিজেনখিনি জুলীয়া আকাৰত পোৱা যায়। এতিয়া এই বিশুদ্ধ জুলীয়া অক্সিজেনখিনি ক্ৰায়জেনিক টেংকৰ ভিতৰত অতি কম উষ্ণতাত ষ্ট'ৰ কৰি ৰখা হয় আৰু এই বিশুদ্ধ জুলীয়া অক্সিজেনখিনি এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ কৰা হয়। এই জুলীয়া অক্সিজেনৰ প্ৰেছাৰ কম কৰি অক্সিজেন গেছ ৰূপত চিলিণ্ডাৰত ভৰোৱা হয় আৰু এনেদৰে পোৱা বিশুদ্ধ অক্সিজেন চিকিৎসালয়সমূহত ব্যৱহাৰ কৰা হয়। শেষত আমি জানিম বৰ্তমান সময়ত ক'ভিড-19ৰ ক্ষেত্ৰত অক্সিজেন চিলিণ্ডাৰৰ গুৰুত্ব ইমান কিয় বৃদ্ধি হৈছে। সাধাৰণতে আমি জানো যে কোনো ৰোগীয়ে যেতিয়া বায়ুমণ্ডলত থকা 21% অক্সিজেনৰ পৰা অক্সিজেন লোৱাত অসমৰ্থ হয় তেতিয়া তেওঁক এই অক্সিজেন চিলিণ্ডাৰৰ প্ৰয়োজন হয়। সেয়ে দেখা গৈছে যে ক'ভিড-19ৰ দ্বিতীয়টো জোৱাৰে মানুহৰ হাঁওফাঁওত আক্ৰমণ কৰি বৃহৎ প্ৰকাৰৰ ক্ষতিসাধন কৰে, যাৰ বাবে ক'ভিড ৰোগীৰ উশাহ-নিশাহ লোৱা প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয়। সেয়ে বৰ্তমান সময়ত অক্সিজেন চিলিণ্ডাৰৰ গুৰুত্বতা বৃদ্ধি পাইছে। আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল অক্সিজেন আৰু অক্সিজেনৰ লগত জড়িত কিছুমান জানিবলগীয়া কথা। এই ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু যদি এই ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।